কবিতাৰ শিৰোনাম তোমাৰ বাবে। কবি মেৰী বৰদলৈ আৰু আবৃত্তিকাৰ গিৰিচন্দন দিহিঙীয়া। তুমি এদিন আহিবা সন্ধিয়াৰ নীৰৱতাৰ লগত ৰূপালী পোহৰত। মোৰ কাষত বহি নিসংগতাক আঁতৰাই তুমি হৈ পৰিবা মোৰ জাগ্ৰত সংগী। মই তোমাক দেখুৱাব খোজো কেনেকৈ তোমাৰ নামৰ আখৰেৰে এটি দুটি মালা গাঁঠি কবিতা লিখো। তুমি বাৰু মনত ৰাখিছানে মোৰ নাম, নে হেৰুৱাই পেলাইছা মোৰ ঠিকনা? মই বিচাৰো তুমি মোৰ শব্দৰ পাছে পাছে ফুল হৈ ফুলি আহা, বিলাই থাকা সুৰভি মোৰ বুকুৰ উপত্যকাত। মই অপেক্ষা কৰিম আশাৰে সেউজ দলিচা পানী, মাথো তোমাৰ বাবে, কেৱল তোমাৰ বাবে।